নমস্কাৰ and welcome to my channel Paint Your Highway. আনটি কবিতা পঢ়িব ওলাইছো আজি। এই কবিতাটি পঠিয়াইছে পূৰ্ণিমা বড়ো বাক্সা গুৰেশ্বৰৰ পৰা। তেওঁ লিখিছে, প্ৰতিশ্ৰুতি ৰাখিবা। মই উভতি নগলেও তুমি বিহুৱানখন বৈ উলিয়াবা দেই। প্ৰেমৰ চানিকিবোৰ আধৰুৱা কৰিব নাপায় বুজিছা। যুগমীয়া হৈ ৰব প্ৰেম আমাৰ। শূন্য পৃষ্ঠাবোৰো পূৰণ হ'ব হাঁহি আৰু কান্দোন ভৰা অলিখিত শব্দবোৰেৰে। সীমান্তত থিয় হৈ মোৰ দেশ প্ৰেমৰ অনুভূতি ভালপোৱাবোৰ আজি পূৰণ হ'ব যেন লাগিছে। মোৰ চাৰিওফালে যেন জয়ধ্বনি বাজিছে, বিজয়ৰ জয়ধ্বনি। কি আচৰিত সুখৰ চাহ মোৰ চাৰিওফালে, কি সুন্দৰ এই ক্ষণ। শুনিছা, কেতিয়াও তোমাৰ কপালখন উকা কৰি নাৰাখিবা। ৰঙা সৰুজে পৃথিৱী পোহৰ কৰি তোলাৰ দৰে তোমাৰ কপালতো ৰামধেনু আঁকিব। জীয়াই থকাৰ পথটি সাতো ৰঙেৰে পোহৰাব। মাথো তোমাৰ হিয়াৰ চঞ্চলা নৈখন শুকাবলৈ নিদিবা। এৰা, বহাগ বিহু আহিলেইচোন। মোলৈ নিশ্চয় বুটা বচা বিহুৱানখন ববলৈ লৈছা। প্ৰেমৰ দিশবাণীৰে উজ্বলি উঠিছে চাগে তোমাৰ তাঁতশাল। আশা, প্ৰেম, ভালপোৱা আৰু অভিমান ভৰা চানিকিৰে আলফুলকৈ অথচ বৰ টানকৈ ববলৈ চেষ্টা চলাইছা চাগৈ প্ৰতিটো জুৰি। মোৰো বৰ হেঁপাহৰো তোমাৰ হাতৰ পৰশ, তোমাৰ সপোন, তোমাৰ ভালপোৱাৰে ৰঙীন হৈ ফুলি উঠা ফুলাম বিহুৱানখনি। তোমাৰ খোপাৰ অকৰা ভাজত কপৌ ফুল গুজি লৈ উকা চোতালখনত ঢোল পেঁপা বাঁহীৰ সুৰত পাৰিলে এপাক নাচিবা। আমাৰ প্ৰেমে জি উঠিব শূন্যতাৰ সুৱদী পৃথিৱীত। মই গ'লে মোৰ ডিঙিত পিন্ধাই দিবা দেই। তোমাৰ সুবাসত সুবাসিত হৈ মই উভতিব বিচাৰোঁ। তোমাৰ চকুত কিন্তু চকু পানী নাৰাখিবা। অভিমান কৰি চকু পানীখিনি ববলৈ নিদি মোৰ প্ৰতিশ্ৰুতি ৰাখিবা। তুমিতো জানাই, তোমাৰ উমাল লোটকে মোৰ হৃদয়ত জ্বালামুখীৰ সৃষ্টি কৰে। তুমি শান্ত হৈ ৰবা, মোৰ হিয়াখন হাত পৰি থাকিব। আমাৰ ভালপোৱাৰ ফুলাম বিহুৱানখনি আলফুলে মেৰাই দিবা, শুই পৰা মোৰ প্ৰতিশ্ৰুতি ৰাখিবা। এৰিছো শুভকামনাৰে মৰম। পাহিবা আপোনালৈ এবুকু মৰম, যদিহে ভাল লাগে কবিতাটি পাঠ কৰিব বুলি আশা কৰিলোঁ। পূৰ্ণিমা, ইমান সুন্দৰ কবিতা এটি তুমি পঠিয়াইছা, খুব ভাল লাগিলে। এণ্ড যিসকল লোক বৰ্ডাৰত সঁচাকৈ আমাৰ বাবে কাম কৰি আছে তেওঁলোকক তোমাৰ কবিতাটিৰ জৰিয়তে ময়ো থেংক ইউ ক'ব বিচাৰিম। আৰু থেংক ইউ ওৱান্স এগেইন, ইমান সুন্দৰ কবিতা এটি তুমি পঠিয়ালা পূৰ্ণিমা, থেংক ইউ। চ' আপুনিও কবিতাসমূহ পঠিয়াই থাকিব। বহুত কবিতা আহিছে মোৰ হাতত, মোৰ ইমেইলত বহুত কবিতা পেণ্ডিং হৈ আছে। চ' মই যিমান পাৰোঁ চেষ্টা কৰিম। আৰু যিসকলে এবাৰ কবিতা পঠিয়াইছে আকৌ ৩-৪ বাৰমান নপঠিয়াব, কাৰণ আপোনাৰ কবিতা যদি এবাৰ মই পঢ়িছোঁ, গতিকে নেক্সট আকৌ মই পঢ়িব বিচাৰিম আনৰ কবিতা। গতিকে আপোনালোকৰ কবিতা যদি এবাৰ মই পঢ়িলোঁ, তেতিয়াহ'লে আপুনি আৰু কবিতা মোলৈ নপঠিয়াব। এবাৰ পঢ়ি লওঁ, তাৰপিছত চবৰেখিনি শেষ হোৱাৰ পিছত লাগিলে আকৌ পঢ়িম। আৰু যিসকলে এতিয়ালৈকে পঠোৱা নাই, আপোনালোকে ডেছক্ৰিপশ্যনত ইমেইল ID টো পাই যাব, আৰু তাত আপুনি কবিতাসমূহ পঠিয়াই থাকিব। অকল কবিতা বুলি নহয়, শ্বৰ্ট ষ্টৰিও আপুনি পঠিয়াব পাৰে। চ' এতিয়া বিদায় লৈছোঁ। যদি ভাল লাগে শ্বেয়াৰ কৰিব। ধন্যবাদ।